মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ বাবে এতিয়া তোমালোক আৰু ৰৈ থাকিব নালাগে। তোমালোকে এতিয়া নিজেই অনুমান কৰিব পাৰিবা যে ৰিজাল্ট কেতিয়া ঘোষণা হ'ব। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে তোমালোকৰ একজেক্ট ৰিজাল্ট ডেটটো কি হ'ব। যিহেতু বৰ্ডে নিৰ্দেশ দিছিল যে 13 মাৰ্চৰ ভিতৰত কপি চেকিঙৰ কাম শেষ কৰিব লাগিব। তাৰ অনুপাতে এতিয়া প্ৰায় কপি চেকিঙৰ কাম শেষ হৈছে, কাৰণ এইবাৰ ইলেকশ্যন অতি সমাগত। তোমালোকে জানাই যে এইবাৰ গোটেই অসমত এপ্ৰিলৰ 9 তাৰিখে ইলেকশ্যন হ'ব, গতিকে তাৰ আগতেই ৰিজাল্টসমূহ দি শেষ কৰিব। আৰু তোমালোকৰ কাৰণে এটা ভাল খবৰো আছে, সেয়েহে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু এনেধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি যাবলৈ নাপাহৰিবা। এতিয়া আমি প্ৰথমতে ৰিজাল্টৰ কথাটোলৈ আহিছোঁ। এতিয়া যদি আমি প্ৰথমতে চাওঁ, মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰীৰ 27 তাৰিখলৈকে চলি আছিল আৰু এতিয়াৰ পৰা প্ৰায় এমাহৰ আগতেই মেট্ৰিক পৰীক্ষা শেষ হ'ল। সেয়েহে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট অতি সোনকালে দিব, অৰ্থাৎ ইলেকশ্যনৰ আগতে দিয়াৰ সম্ভাৱনা আছে। আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ তুলনাত মেট্ৰিক পৰীক্ষাত 45 নম্বৰ MCQ আহে, সেয়েহে কপিসমূহ চেক কৰিবলৈ অতি কম সময়ৰ প্ৰয়োজন হয়, যাৰ ফলত ৰিজাল্টটো অতি সোনকালে দিয়াৰ সম্ভাৱনা আছে। এতিয়া তোমালোকৰ বাবে থকা ভাল খবৰটো হ'ল, তোমালোকৰ কিছুমানৰ এক্সাম বেয়া হৈছিল যদিও তোমালোকে ইমান এটা চিন্তা কৰি থাকিব নালাগে। তোমালোকৰ মেক্সিমাম 3টা ছাবজেক্টলৈকে বৰ্ডে গেছ মাৰ্ক দিব। তোমালোকে স্ক্ৰীণত এতিয়া দেখিবলৈ পাইছা 2024-2025 বৰ্ষৰ কিছুমান মাৰ্কশ্বিট। ইয়াত তোমালোকে দেখিবলৈ পাইছা যে কি ছাবজেক্টত বৰ্ডে কিমান গেছ মাৰ্ক দিছে। যদিহে তুমি এইবাৰ মেট্ৰিক পৰীক্ষা দিছা, তেন্তে এই ভিডিঅ'টো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি ভিডিঅ'টোত এটা লাইক কৰি যাবলৈ নাপাহৰিবা। ধন্যবাদ।